তো বন্ধুসকল আমাৰ বগৰীটো হৈ গ'ল মানে কেইটামান লৈ ল'লোঁ এতিয়া যাই পেলাই শুনি পেলাই খাম তো কেইটামান লৈ ল'লোঁ আৰু আমাৰ ইও ল'লা ইয়াৰ আৰু মোৰ হৈ গ'ল আৰু ই মুৰ্গীটাও লৈছে কিজনী লৈছে কিজনী কেনে লাগছে আহি তো এটা মাছ আহিছে এই যাত্ৰা হৈ গ'ল আমাৰ তো দাদাই এটা যাত্ৰা কৰিলে এইটো হৈছে গৰৈ মাছ তো দাদা আৰু বন্ধুসকল এতিয়া কেইটামান মই বগৰী ছিঙি লওঁ ঘৰকলি লৈ যাওঁ আৰু খাই ভাল পায় মানে বগৰী তাৰ কাৰণে মই কেইটামান বগৰী লৈ লওঁ খুন্দি পেলাই ঘৰত খাম These brothers my guys, know that we fly, know that they ride or die. Why they wanna move like that? Where you want gone? Why you want act like that? Why you play hard? No rush, go and move dumb. Back and forth pushing. হেল্ল' বন্ধুসকল আপোনালোকে চাইছে বিডি বিকাশ ব্লগ আৰু আজিৰ ব্লগটি মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু কি কৰিম আজি আপোনালোকক দেখাম আৰু এইপিনে নাম শুনি মাই বহি আছে বিছনাত তো আজি মই কি কৰোঁ আপোনালোকক চব খিনি দেখাম তো ভিডিঅ'টো একদম শেষলৈ চাই থাকিব আৰু এতিয়া বন্ধুসকল মই ওলালোঁ ঘৰৰ পৰা আগৰ পিনে আছে মন্দিৰ এইটো হৈছে মন্দিৰ আৰু এইটো হৈছে মোৰ ঘৰ তো এতিয়া মই মন্দিৰৰ চোতাল হৈ পেলাই যাম এইটো হৈছে শিৱ মন্দিৰ আমাৰ তো জয় জয় বাবা ভোলেনাথ আৰু এইখন হৈছে বাঁহৰে দৰ্জাখন পাৰ হৈ মই ৰাস্তাত যাম আৰু আপোনালোকক চবখিনি দেখাই আছোঁ এইপিনে মুনুই চাম্পাবুৰি খাই আছে আৰু বন্ধুসকল এইপিনে দি যাম আমি পথাৰত যাম তাতে মাছ মাৰিম আৰু বিলখনো আপোনালোকক চবখিনি বিলখন মানে দেখাম আপোনালোকক তো চালো কি এতিয়া নখ কাটি আছা আমাৰ এতিয়া নখ কাটি আছে দে মই পথাৰত যাওঁ ৰ আৰু বন্ধুসকল এতিয়া মই ঘৰৰ পৰা ওলাই আহিলোঁ মানে পথাৰত যাম আৰু পথাৰত কি কৰিম আপোনালোকক কম তো মানে এতিয়া মানে মাছ ধৰিব যাম মানে মাছ মাৰিবৰ কাৰণে যাম দাদাহঁত আগত গেছি আংঠা জাল চাল লৈ গেছি তো তাৰ কাৰণে মই এতিয়া ওলাইছোঁ যাৱাৰ কাৰণে আৰু বিলত যাম বিলখন কেনেকুৱা আপোনালোকক চবখিনি ভালকৈ দেখাম তো এইটো বঢ়িয়া ধামাকা ভিডিঅ' বিলখন ধুনীয়া লাগে তাৰ কাৰণে আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো একদম শেষলৈ চাব স্কিপ নকৰাকৈ চাব ধুনীয়া ভিডিঅ' গাঁৱলীয়া ভিডিঅ' মানে গাঁৱলীয়া ব্লগ ধুনীয়া পথাৰত এখন ধুনীয়া বিল আছে সেই বিলখন আপোনালোকক দেখুৱাওঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকক তো বন্ধুসকলে এই আগৰ পিনে যাম যিটো শাল আপোনালোকক দেখাছিলোঁ সেই শালটোত মানে মাছ মাৰিব গেছি আমাৰ দাদাই সেই দাদাজনে যিজন দাদাৰ নাম আছিল চক্ৰধৰ দাস তো সেই দাদাটোৱে মাছ মাৰিব গেছি বৰ্তমান আংঠা জাল লৈ গেছি আগত গেছি মুঠ চাই মানে মই পিছে আহি আছোঁ তো বন্ধুসকল আমি ফাইনেলি শালটো আহি পালোঁ শালটোৰ ওচৰত আৰু এইপিনে দাদাই আশ্ৰা লৈ আহিছে আশ্ৰা মানে আংঠা জাল লৈ আহিছে তাৰ কাৰণে এতিয়া মাছ মাৰিব আৰু কি মাছ পাওঁ আপোনালোকক গোটেইখিনি ভালকৈ দেখাই আছোঁ আৰু চক্ৰদাই আগত ধুনীয়াকৈ বঢ়িয়াকৈ মানে আশ্ৰাখন মেৰাই হাতত বান্ধি লৈছে যাতে আশ্ৰাখন থপাকৈ মাৰি দিব এই শালটোত তো এইজনে হৈছে আমাৰ দাদাজন আৰু বন্ধুসকল দাদাই বোলে ভালকৈ আশ্ৰা মাৰিব নাজানে তো দাদাই বৰ্তমান ধুনীয়াকৈ আশ্ৰাখন মেৰাই লৈছে হাতত তো গুৰু ৰাম ৰাম বুলি কৈ লৈছে এতিয়া পানী একচুল লৈ ল'ব মানে এইটো হৈছে এটা ধৰ্ম মানে দাদাজনৰ এইটো এটা ধৰ্ম আগে হাতত পানী লৈ ল'ব তাৰপিছত এই আশ্ৰাখন মানে এই শালটোত মাৰিব দাদাই ভালকৈ মাৰিব নাজানিলে আৰু ভালকৈ মাৰিব নাজানাৰ কাৰণে মানুহ এজন মাতিছে তো তাৰ কাৰণে আশ্ৰাখন মাৰাত হোৱা নাই দাদাজনৰ কিন্তু কি হয় বৰ্তমান চাই লওঁ মাছ আৰু বন্ধুসকল ময়ো মাৰিলোঁ মানে এই জালখন ময়ো মাৰিব নাজানো তাৰ কাৰণে মই নামাৰোঁ তো এটা মাছ আহিছে এই যাত্ৰা হৈ গ'ল আমাৰ তো দাদাই এটা যাত্ৰা কৰিলে এইটো হৈছে গৰৈ মাছ তো দাদা তো দাদাই যি নহওক মিছ যাওঁ নাই আমাৰ ফাৰ্ষ্ট যাত্ৰা তো হৰি বল দিছে নে সেইকাৰণে তো এটা মাছ পাইছে আৰু আজি ভাগ্যত তো বন্ধুসকল যি নহওক আমাৰ ফাৰ্ষ্ট যাত্ৰাটো আমাৰ মিছ নগ'ল এটা গৰৈ মাছ হ'লেও পাইছোঁ তো দাদাই যি নহওক
ফুলাবা নাজনিলেও মাৰবা নাজনিলেও এটা গৰৈ মাছ আনছি। তো আৰু এটা আমাৰ মেধাৱী ছাত্ৰ আহিছে, মানে ল'ৰা এজন আহিছে, একদম সাঁতৰা ল'ৰা। ই মাছ মাৰা বিৰাট ভাল পায় চাই, তাৰ কাৰণে ই বহুত দূৰৰ পৰা হ'লে আহিছে খোজকাঢ়ি কাঢ়ি। এই সেই হৈছে আমাৰ জেগা, মানে আমাৰ ঘৰৰ পৰা ইয়াকলৈকে আহিব লাগিলে অলপমান ভাবিব লগা হয়। তো দাদাই আৰু মাৰিব। এই ধুনীয়া মাৰিছে, কি মাৰিছে এখন তই? তো গাইজ আপোনালোকেতো দেখছি কি মাৰিছে এখন মানে আন সাৰি চিটি দিয়া দিছি। তো কি নহয় কি আহিছি চাই লওঁ আৰু একবাৰ আমি। তো নাই বৰ্তমান এইবাৰ অহা নাই আকৌ। তো বন্ধুসকল একবাৰ মই মাৰিবাৰ কাৰণে ট্ৰাই কৰিম, যিহেতু ময়ো বেছি ভালকৈ মাৰিব নাজানো। তো চাই লওঁ কেনেকৈ বা মাৰোঁ, কেনে বা হ'ব, ঈশ্বৰক চিমটি। তো ভিডিঅ'টো চাই থাকোঁ কলচাৰ ভাই ভনী ইয়াত, যিহেতু আমি বৰ কষ্ট কৰি ভিডিঅ'বিলাক বনাই থাকোঁ। বেছি কষ্ট নহয়, মিছা নকওঁ। যিহেতু যিকোনো ভিডিঅ' দি আছোঁ বৰ্তমান, যিকোনো ভিডিঅ' মানে জাগা চাগা আপোনালোকক ভাল জাগা দেখাব পৰা নাই, তাৰ কাৰণে বেয়া নাপাব। আপোনালোকে হয়তো বৰিং পায় মোৰ ভিডিঅ'বিলাক চাই, তথাপি আপোনালোকে অলপ ছাপোৰ্ট কৰিব, যাতে পিছকলি বঢ়িয়া বঢ়িয়া ভিডিঅ' দিব পাৰোঁ আপোনালোকক। তো চেষ্টা কৰিম। তো বন্ধুসকল ই ভিডিঅ' কৰি আহিছিল, ভিডিঅ'টো কাটি দিছি, মানে আচৰাটো কেনেকৈ মাৰিলোঁ আপোনালোকে চাবাই নাপালা। তাৰ কাৰণে আৰু ভিডিঅ' কৰি আছে, একো নাজানে, ভিডিঅ'টো অ'পেন কৰাই নাছিল। তো তাৰ কাৰণে আৰু নামাৰোঁ, যাতে মাৰিব নাজানো আচৰা নামাৰোঁ। ময়ো ফুলাব নোৱাৰিলোঁ, মাছো নাহিল, কি কৰিম আৰু অ'পেনে মাৰিব নাজানো। একবাৰ ট্ৰাই কৰিলোঁ, ই ভিডিঅ'টো ভালকৈ কৰিব নহ'লে অ'পেনে কৰা নাছিল। তো বন্ধুসকল এতিয়া আপোনালোকক মই বিলখন দেখাবৰ কাৰণে চেষ্টা কৰিম। তো বিলক লাগি আমি এই বাবুটো আৰু মই যাম, আৰু আগত তেনি পানী আছে নে কি আছে, পানী থাকিলেও আৰু ভৰি কোচৈ যাম আৰু উপায় নাই। তো আপোনালোকক বিলখন দেখাই আছোঁ, বিলত কি কি হৈ আছে বৰ্তমান। তো চালক, আমিও যাওঁ, তৌ যাওঁ, চব যাওঁ, আহ। तो बंधुসকল चलते हैं हम लोग, अभी बिल देखने के लिए जा रहे हैं हम लोग, और बिल में क्या क्या मछली है, क्या क्या नहीं है, क्या क्या है, आप लोगों को पूरा दिखाता है। चलता है, आओ। तो बंधुসকল বৰ্তমান অলপ অলপ পানী আছে, পানী আমি দেখিছেনে কেনেকৈ যাই আছোঁ। যাবিনে নাযা? যামা। বন্ধুসকল পানী চাওকচোন কিমান পানী। কেনে লাগছে আহি? তো মেটকাৰ মাজে মাজে আমি আহিলোঁ, আহি আমি আৰু বন্ধুসকল আমি এনেকৈ আহি ফাইনেলি আমি বিল পাই গ'লোঁ। কেনে লাগছে আহি? তো আপোনালোকক দেখাই আছোঁ, তো চাই থাকক, ভিডিঅ'টো শেষলৈ চাব। এতিয়া কোনফালে যাবি? ইফালৰ পৰা হোৱাচোন। ইফালে বন্ধুসকল ইফালে লাওৰ খেতি কৰিছে, অলপ লাওৰ খেতি চাই লওঁ। এইপিনে দাদাহঁতে বৰ ধুনীয়াকৈ লাও চাও কৰিছে, এইবিলাক হৈছে লাও। তো বিলত থকা মানুহগিলাৰ খাৱাত টেনশ্যন নাই, এইপিনে প্ৰকাণ্ড মাছ পাই, এইপিনে লাও বঢ়িয়াকৈ সিহঁতে বনাইছে। তো সিহঁতৰ খাৱাত টেনশ্যন নাই। এইপিনে এইবিলাক হৈছে লাওৰ খেতি, বৰ ধুনীয়াকৈ লাগি আছে লাও। তো দাদাহঁতে বৰ ধুনীয়াকৈ এইবিলাক লাগি আছে লাও। এইটো ডাঙৰ লাও, এইটো বৰ ধুনীয়া লাও হৈ আছে বৰ্তমান। তো দাদাহঁতে খাই জুতি পাই আছে কিন্তু এইকেইদিন। এইটো এটা বৰটোকোলা উৰাই গুচি গ'ল, আমাৰ চকুৰ আগৰ পৰা এটা বৰটোকোলা উৰাই গুচি গ'ল। কি কৰা যাব এতিয়া, উৰাই গুচি গ'ল মানে। এই কি কবি এতিয়া, বৰটোকোলাটো উৰাই গুচি গৈছে, কি কবি তই এতিয়া? আৰু বন্ধুসকল চাওকচোন কি ধুনীয়া নেচাৰেল জেগা, কি ধুনীয়া পথাৰৰ মাজত আছে আমাৰ বিলখন, যিখন বিলো আমাৰ একদম মনোমোহা মানে।
তো তাৰ কাৰণে আপোনালোককো দেখাবৰ কাৰণে আহিলোঁ, যাতে বিলখন সিঁচা হোৱা নাই, সিঁচা হ'লে আপোনালোকক মাছো দেখাব পাৰিলোঁ হয়। যিহেতু তেওঁলোকৰ ওচৰত যাম, তেওঁলোকে মাছ মাৰিছেনে নাই আৰু সেইবিলাকো আপোনালোকক দেখাম। তো আগতে এডাল বগৰী গছ আছে, দুটান বগৰী খাই লওঁ আৰু আপোনালোকক বগৰী দেখাম। কি খাবি? কেংকাই পাৰিবি? গালি দিলি কি কৰিবি? গালি নেদে যাওঁ। তো বন্ধুসকল, এডাল হৈছে বগৰী গছডাল বৰ্তমান দুই এটা খাই পকি আছে বৰ ধুনীয়াকৈ। তাৰ কাৰণে দুটামান খাম এতিয়া আমি। দে পাৰ। তো বন্ধুসকল চাওকচোন কি ধুনীয়াকৈ বগৰী লাগি আছে। কি কোনটো? কি বগৰী? পাৰ মোবাইলটো লৈছো মাছ তো বন্ধুসকল, এতিয়া আমি বগৰী পাৰিলোঁ আৰু বগৰীকেইটা কেনে সদ এটা খাই চাওঁ ৰচোন। মজা বগৰী, কেইটামান লৈ যাব লাগিব ঘৰক লাগি। কেনে লাগছি? আৰু বন্ধুসকল, এইপিনে ধুনীয়াকৈ বিল সিঁচা মানুহে ঘৰ এটা বনাই লৈছে। ধুনীয়াকৈ লাও লাগি আছে আৰু দাদাহঁতে এইপিনে বঢ়িয়াকৈ বাচন চাচন ধোৱাৰ কাৰণে বঢ়িয়া এখন বনাই লৈছে এনেকৈ। আৰু ধুনীয়াকৈ তুম্বু বান্ধি লৈছে দাদাহঁতে বঢ়িয়াকৈ। এইপিনে চেয়াৰ থোৱাই আছে, মাছ বহি পেলাই মাছ চাবৰ কাৰণে বঢ়িয়াকৈ চেয়াৰ পাতি থৈছে ইয়াত। এখানে হৈছে বিলখন। আমাৰ বিল বৰ্তমান সিঁচি আছে, সিঁচা হোৱা নাই আৰু বহু পানী আছে। তো মাছ বহুত আছে বন্ধুসকল, বিদ্যা কৈছোঁ মাছ বহুত আছে। যেতিয়া সিঁচা হ'ব আৰু একদিন আপোনালোকক ভিডিঅ' দেখুৱাম, মানে বিলৰ ভিডিঅ'। তো তেতিয়া আৰু সিঁচা ভিডিঅ' দেখুৱাম, যাতে কিমান মাছ আছে চব আপোনালোকে চাব পাৰিব। কিমান ধৰণৰ আমাৰ হাজো মনাগুচিত এই বিলখন আছে। হাজো মনাগুচিৰ বিল কিমান মাছ আছে আপোনালোকক চব দেখাম, কিন্তু এতিয়া বৰ্তমান সিঁচা হোৱা নাই। সিঁচা হ'লে চব দেখাম আপোনালোকক। তো এইপিনে আছে কল। আৰু বন্ধুসকল, একবাৰ আমি দাদাহঁতৰ ঘৰটোত সোমাই যাওঁ বলক। আৰু এইপিনে এজন ল'ৰা বহি আছে, এইপিনে আছে চৰুহাৰী। এইটোৱে আৰু ঘৰ এওঁলোকৰ। আৰু বন্ধুসকল, দাদাহঁতে এই ৰুমটোত থাকে বৰ্তমান, আৰু ৰাতি হ'লে এই ৰুমটোত থাকে, আৰু দিনত হ'লে বৰ্তমান বিল সিঁচি আছে। তাৰ কাৰণে একবাৰ মোৰ লগৰ ল'ৰা হয়, তাৰ কাৰণে সোমাই আহিলোঁ। যিহেতু লগৰ ল'ৰা তাৰ কাৰণে সোমাই আহিছোঁ, বেলেগ হ'লে নাহিলোঁ হয়, চুট কৰোঁ বুলি ভাবিলোঁ হয় নে কি কয়। এতিয়া মোৰ লগৰ ল'ৰা আছে, তাকে ময়ো আহিলোঁ একবাৰ চাবৰ কাৰণে। এতিয়া বেলেগ মানুহ হ'লে নাহিলোঁ হয়, বিদ্যা নাহিলোঁ হয়। তো আমাৰ বাবুৰ নাম কি আছিল? মোতচাই সৰু, মোতচাই মানে এক শ্ৰেণীৰ তলত পঢ়িছিল। কি নাম আছিল? ৰাজু। তো ৰাজুক লগ পাই আজি ভাল লাগিল। নামটো পাহৰি গৈছিলোঁ, বহুত দিন হ'ল। তো এইটোৱেই ৰুম। ৰাতি হ'লে ঠাণ্ডা লাগে নেকি অলপ? তো বন্ধুসকল, এইটো হৈছে দাদাহঁতৰ ৰুম। ইয়াতে ৰাতি মানে অলপ ঠাণ্ডা পায়, তথাপিও আৰু বিল সিঁচি আছে। তাৰ কাৰণে কোনো কথা নাই, 2 দিনমান কষ্ট হ'ব। তো এইটোৱেই কোঠাত থাকে দাদাহঁতে। এইটো বঢ়িয়া। তই বহি থাকিব নালাগে, উঠ। আৰু বৰ্তমান মাছ মৰা নাই ইয়াতে। আৰু বন্ধুসকল, এতিয়া কেইটামান মই বগৰী ছিঙি লওঁ, ঘৰক লৈ যাওঁ। আৰু খাই ভাল পায় মানে বগৰী, তাৰ কাৰণে মই কেইটামান বগৰী লৈ লওঁ, খুন্দি পেলাই ঘৰত খাম। তো এতিয়া বগৰী কেইটামান ছিঙি লওঁ। তো বন্ধুসকল, আমাৰ বগৰীটো হৈ গ'ল, মানে কেইটামান লৈ ল'লোঁ। এতিয়া যাই পেলাই শুনি পেলাই খাম। তো কেইটামান লৈ ল'লোঁ, আৰু আমাৰ ইও ল'লা। ইয়াৰ আৰু মোৰ হৈ গ'ল। আৰু ই মুৰ্গীটাও লৈছে কিজানি, লৈছে কিজানি। তো তই কিয় বগৰী মোৰ চুৰ কৰিছে? এতিয়াতো গোটাইকেইটাই দিব লাগিব মোক বগৰী। মোৰ পকা বগৰী কিয় চুৰ কৰিছে তই? তো বন্ধুসকলে কি আজি শাস্তি দি আছোঁ আপোনালোকে চাই থাকক।
আৰু পেন দাঙি গৈছে মানে পেনো তাৰ হুলকি যাই আছে তো পেনোটো ধৰিছে আৰু বগৰী দুটা ঠোঙাও ধৰি আছে তো আজি শাস্তি কেনে আজি দি আছো চাই থাক আজি আৰু কেনে বন্ধুসকল পাহাৰ বগাব লাগে দেখিছেনে চাওকচোন মানে পাহাৰ নহয় পাহাৰ বুলি ধৰি ল'ব পাৰি যিহেতু একদম কেনে এটা নামাত কিবা এটা ভালে লাগিছে আৰু আৰু বন্ধুসকল ইয়াৰ শাস্তি মানে এইটো শাস্তি চাওকচোন কেনেকৈ দুটা ঠোঙা ল'ব দিছোঁ আৰু বন্ধুসকল দাদাৰ ওচৰত আহি পালোঁ তো দাদাই কি মাছ পালা আপোনালোকক দেখাই আছোঁ কি বা মাছ পালে আৰু ৰামিদা আছে ৰামিদা বৰ্তমান আশ্ৰাখান ফুলাব মানে আশ্ৰা মাৰিব তাৰ কাৰণে চাই লওঁ কিছুটা মাছ পালি কি মাছ পালি কি মাছ তো বন্ধুসকল মাছ পাছি দাদাই যি কি নহওক এইটো কি ৰৌ মিৰিকা গৰৈ আৰু এইফালে খলেনা মাছ যি নহওক পাছি এসাঁজ মাছ পাই গৈছে আমাৰ দাদাই এতিয়া হাৰ কৰা নাই ভালকৈ মাৰিবও নাজানে এতিয়া ৰামিদাই বা জানেই নে নাজানে বা মাৰি পাইছেনে ৰামিদাই চাই লওঁ বন্ধুসকল ৰামিদাই কেনেকৈ আশ্ৰা জাল মাৰে চাই লওঁ মজা তো ৰামিদাই মাৰিব জানে ধুনীয়াকৈ ফুলি উঠছি মানে কি বা মাছ আহে চাই লওঁ বৰ্তমান আৰু বন্ধুসকল ৰামিদাই আশ্ৰা মাৰিব জানে তাৰ কাৰণে বঢ়িয়াকৈ ফুলি উঠছি মানে খালটোত তো এতিয়া কি মাছ পায় চাই লওঁ আৰু আপোনালোকেও চাই লওক কি বা মাছ আহিছে ভগৱানে জানে আৰু চকুৰটা ন চকুৰদাৰ খালত মাছ নাই মাছ থাকিলে কিবা এটা আহিল হয় কিন্তু আৰু বন্ধুসকল মাছ নাহিলেও মানে ৰামিদাই ধুনীয়া আশ্ৰা ফুলাইছে তো আপোনালোকেও দেখিছে তো মাছ নাহিলতো কোনো কথা নাই খালটোতে মাছ নাই তাৰ কাৰণে মাছ নাহিল তো ৰামিদাই ধুনীয়া ফুলাইছে আশ্ৰাখান তো চাই ভাল লাগিল আৰু বন্ধুসকল এইপিনে ৰামিদা সাজু হৈ গ'ল মাছ মৰাৰ কাৰণে আৰু এইপিনে চোলা খোলকাই ল'লে আৰু এইপিনে গামোচাখন লাংটি মাৰি ল'লা লোৱাৰ পিছত এতিয়া আৰু মাছ মাৰিব ৰামিদাই তো চাই লওক তো বন্ধুসকল যি কি নহওক লাষ্ট টাইমত এটা শোল আহিছে আমাৰ ধুনীয়া শোল আমাৰ ৰামিদাই আনিছে ধুনীয়া শোল মানে লোকেল মাছ চাওকচোন তো ভাল লাগিল দেখা পাই চকুৰ তাৰ খালত বহুত মাছ আছে বহুত মাছ আছে মই ভাবিছিলোঁ মানে খালত মাছ নাই যি নহওক এটা শোল আহিল ধুনীয়া ধুনীয়া লোকেল মাছ মানে শোল মাছ খাই তামাম ভাল লাগে এইটো মোক লাগব চকুৰ দা দিবি এটা দিবি মোক লোকেল মাছ খাই ভাল লাগে তোৰ আমি এতিয়া মই এৰো তো বন্ধুসকল এতিয়া মই এৰিলোঁ দাদাহঁতক এৰিলোঁ চকুৰ দা আৰু বন্ধুসকল এতিয়া মই ঘৰত যাই আছোঁ আৰু বন্ধুসকল এইটো হৈছে আমাৰ বাৰী মানে আমাৰ বস্তি তো এতিয়া মই যাই আছোঁ এইটো ৰাস্তাই দি আৰু ঘৰ পালোঁহি আৰু অলপমান আছে অলপ জেগা আছে আৰু 2 খোজমান আছে ঘৰ পাম এতিয়া বৰ্তমান তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব তো বাই বাই